খবৰ আপোনালোকৰ সকলোৱে ভালেই চাগে আমাৰো ভালেই আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ এতিয়া বাজিছে 11 মান বাজিছে আজি আমাৰ পথাৰত ধান দাইছে দাৱনীয়ে তাকে মই এতিয়া চাহ বনাই পিনি নিবলৈ লৈছোঁ চাহ দিমগে তাৰপিছত ভাত আহি পিনি ভাত পানী বনাবহি লাগিব তাকে আপোনাক এতিয়া মই পথাৰ পালোহি ইমান ডাঙৰ ৰ'দ দি আছে নহয় ছাতিটো আনিবলৈ পাহৰি থাকিলোঁ গৈ থাকোঁ পথাৰৰ মাজে মাজে সৰু সৰু আলি গৈ আছোঁ এতিয়া মই পামগৈ আৰু অকণমান আছে মই আপোনাক পথাৰখন কেমেৰা কৰি দেখুৱাই আছোঁ পথাৰত দাৱনী বেছি হ'লে মানে দাই পিনি মজা লাগে আজি ধান বাৰু সিমান পকা নাই দুডৰা নে তিনিডৰা আছে তাকে দাৱনী দুজনী লগোৱা হৈছে বাকী আগলৈ আছে আৰু আগৰখিনি দোৱা হ'ল তিনিজনী মানে দালোঁ তাকে এয়া বেছি নহয় আৰু সেয়া আমাৰ দাৱনীয়ে ধান দাই আছে ব'লক এতিয়া মই পথাৰৰ পৰা আহি আছোঁ যিহেতু ইমান ৰ'দ দিছে মই ফটোখনকে দি লৈছোঁ ছাতি নিবলৈ মই পাহৰিয়েই থাকিলোঁ কবা খুন্দা হ'ল যে পথাৰত গৈ পিনি চাহ তাহ খালে টেঙা নিয়া হৈছিলে টেঙা কাটিলোঁ তাতে টেঙা চেঙা খাই বৈ তেওঁলোক এতিয়া ধান দাইছে মই গুচি আহিলোঁ ঘৰত বাকী হাই এভৰিৱান উঠনি পথাৰ পৰা আহি ৰান্ধি বাঢ়ি আকৌ দাৱনীক দিয়াও হ'লগৈ বাৰু দিলোঁগৈ আমি দি মেলি মই অকণমান তেহেঁতৰ লগতে ধান অকণমান দাই দিলোঁ দাই মেলি আহি ঘৰত অকণ ফ্ৰেছ হৈ ল'লোহি তাকে ভিডিঅ'টো কৰিব পৰা নহ'ল বাৰু আপোনালোকক আকৌ পঠালে যে মই সেইকাৰণে এতিয়া কৰিছোঁ সেইদিনাখনি আমি তাঁত লগাইছিলোঁ যে তাঁত লগাই বৰ তুলি মেলি হ'ল বাৰু বৰ তুলি হ'ল তাৰপিছত আমি শালত আৰিলোঁগৈ শালত আৰি পিনি বোৱা নাই বাৰু বম আৰু দুদিনমানৰ পাছত আৰু যিহেতু এতিয়া খেতি ছিজন ন খেতিত লাগি থাকিবলগীয়া হৈছে পথাৰত দাৱনী লগাইছে আকৌ ধান অনা মানুহো আছে তেওঁলোকক চবকে ভাত পানী দিবলগীয়া হৈছে আৰু এনে পথাৰত ৰোৱা তোলা হ'লে মানে কামবিলাকতো অলপ বেছি হয় সেইকাৰণে ধানবিলাক দাই মেলি আজৰি হৈ লওঁ তাৰপৰা তাঁতখন বোৱা হ'ব বাৰু আপোনালোককো দেখাই যাম বাৰু ভিডিঅ'টোত আৰু মই শালত আহিলোঁ Kocam, jaga asih-asih. Kocam. Iya.